হেল্ল' এভৰিৱান, আজিৰ বাৰ মেহেন্দি। পেণ্ডেলৰ কাম যিহেতু কমপ্লিট হোৱা নাই, এফালে পেণ্ডেলৰ কাম চলি আছে, দেখিছে নহয় ভিতৰত আধা হৈ আছে। মেহেন্দি লগোৱা ষ্টাৰ্ট হৈ গ'ল, এখন হাত কমপ্লিট হৈ গ'ল কইনাৰ ভাগৰ। এফালে ময়ো অলপ লগাই ল'লোঁ মেহেন্দি। এফালে দৰাৰ সাজ আৰু দৰাৰ প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰী সযতনেৰে বায়ে পেকিং কৰিছে। ইয়াৰ উপৰিও এটা ফ্ৰেম দিয়া হৈছে এম্ব্ৰইডাৰী কৰাৰ, খুব সুন্দৰ লাগিছে ফ্ৰেমটো। সকলোবোৰ সম্পূৰ্ণকৈ এনেকৈ ভৰাই লৈ পেকিং কৰাৰ কমপ্লিট হৈয়ে গ'ল। এয়া চাওক, ইফালে খুৰী আৰু আপাহঁতৰ অলপমান বিহু নাচ। বিয়া বুলি ক'লেতো বিহু মেইন হয়েই। বিয়া বুলি এফালে চবেই, লগতে ময়ো এপাক নাচি দিলোঁ। এফালে বাৰ এগৰাকী লগৰে গাইছে। মেহেন্দি দিনা আমি সকলোৱে এনেদৰে ফূৰ্তি কৰিলোঁ। আৰু মই নতুন নতুন ব্লগ লৈ আনিম জোৰোণৰ আৰু বিয়াৰ। So please stay connected for the upcoming vlogs and thanks a lot for watching this video. Bye bye.